তো গাইজ কি কম মানে জনভাইৰ মোবাইলটো এনেকুৱা হালত হৈ গ'ল তো চাব পাৰে মানে মই ভিডিঅ' কৰি আছিলোঁ তো কৰি থকাৰ সময়ত পৰি গ'ল এনেকৈ চাব गाइस गुड आफ्टरनून रिएक्शन लेने वाला है लोगों की मारते हैं क्या बोलते हैं गाइज মানে আজি পুৰা একদম যাত্ৰাই দিয়া যাত্ৰা হোৱাৰ পৰাই মানে অলপ বেলেগ বেলেগ কণ্ডিশ্যন হৈ আছে তো এইফালে চাব পাৰে মানে কি হৈ গ'ল চাকাটো মানে বেন হৈ গ'ল এইটো চাকাৰ চেন কৰি কেনে টানি ল'ব লাগে নহ'লে চেনখন নকৰে সেইকাৰণে ইয়াত উঠাই ল'লোঁ তো হেল্ল' অসমবাসী ৰাইজ সকলে নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল গৌতম ভাই তো গাইজ মানে এতিয়া আমি মধুৰিআম মানে পাৰিছিলোঁ এইডাল গছত এইফালে জনভাইহঁতৰ তো জনভাই উঠি গ'ল কেইটা পালি কিবা কেইটা পালোঁ আজি আমি কলেজে যোৱা নাই তো এনেই বৰিং হৈ আছোঁ ঘৰত মানে মোটামুটি 12টা বাজি গ'ল ৰাতিপুৱা মানে ঘুমাই আছিলোঁ ভাত খাই পেলাই মানে উঠিছিলোঁ 6টামান বজাতে তো এতিয়া ভাত খাই পেলাই বিন্দাছ আৰু এবাৰ ঘুমাইছিলোঁ 12টা বজাত উঠিলোঁ তো মধুৰিআম পাৰিব গৈছিল জনভাই তো এইফালে গাছডাল আছে এনেকৈ চাব পাৰে ড্ৰেছ পাতি পিন্ধা নাই আমি এতিয়া পিন্ধি ল'ব লাগে এইফালে চাব পাৰে পূৰা চেক্সি বডি ওলাই দিছে জনভাই তো এতিয়া মানে ভৰি হাত ধুই মজাকৈ ড্ৰেছ পাতিও নাই মানে এনেইনো কি কৰিবি ঘৰ বেকাৰ বৰিং হৈছোঁ তো আজি কুচি কলেজত গৈছে তো আমি দুজনে যোৱা নাই তো মানে আমি এতিয়া স্থান কৰিবলৈ যাম অলপ স্থান মানে অলপ ট্ৰেভেলেই কৰি খাব অলপ অকণমান দূৰৰ পৰা ঘূৰি এইফালে মধুৰিআমটো কাটি আমি মজাকৈ অলপ টেষ্টি কৰি খাম নেকি 50-50 কৰি খাম মানে নহ'লে আৰু এইকেলা খালি বেছিকৈ এনাৰ্জি হ'ব না ক'ৰবাত এটা জনভাই মাতি মাৰিব লাগে জনভাই চাইকেলখন মূৰত লৈ পেলাই দাউৰি যাব আৰু ক'ৰবাত একো যদি একেলগে খায় মধুৰিআম তো গাইজ মধুৰিআমটো হাতৰ এনেকৈ লৈ ল'লোঁ এইটো এনেকৈ চাব পাৰে বঢ়িয়াকৈ তো এতিয়া ডাইৰেক্ট খাব লাগে আৰু একদম এনাৰ্জি মধুৰিআমত কি ভিটামিন থাকে নাজানা নাজানো কিবা ভিটামিন পাম আৰু পুৰা এনাৰ্জি ক'ৰবাত যোৱাৰ আগতে মানে অলপ ভোক লাগিছে ভোক লাগি যাব পাৰে তো চাহ এনেকৈ খাব পাৰে আৰু এইফালে কি বিস্কুট নাস্তা খাব লাগে না পেট চেপ্তাই গৈছে পুৰা তো আমি বিনেছ খাই লোৱা গৈ চাহখিনি খাই মানে ড্ৰেছ পাতি পিন্ধি বঢ়িয়াকৈ ওলাই যাম আৰু তো স্থান মাৰিম তো এনেকৈ ঘূৰিম ক'ব লাগে ক'ত যাব নাজানো আজিৰ বস্তু মানে একদম ধামাকাদাৰ হ'ব তো আপোনালোকে বিনা স্কিপ কৰি পূৰা মৰম চলিকৈ সেইকাৰণে চেছ কৰোঁ আৰু তো গাইজ মোৰ মানে ফাইনেলি এনেকৈ ড্ৰেছ পাতি পিন্ধা হৈ গ'ল তো এইফালে চেণ্ডেল পিন্ধি ল'লোঁ তো এনেকৈ অলপ এতিয়াই ল'বৰ হোৱাই নাই ওলোৱা সেইটো ল'বৰ মানে গাইজ জনভাই মানে কি জানা আনকমন জনে মানে ঘৰত থাকিলে মানে একদম ঢিলা হৈ যায় মানুহটো মানে ক'ৰবাত যাব খুজিলে ৰ ফুৰি আছোঁ ৰ যাই আছোঁ এনেকৈ কৈ থাকে সদায় লেকিন অলপ দেৰি হ'ল তো ইয়াত ৰুমত ড্ৰেছ পাতি চেঞ্জ কৰি আছে তো এতিয়া এনেকৈ তো গাইজ মানে এতিয়া মানে এনেকৈ বঢ়িয়াকৈ গৈ আছোঁ তো এইখন চাইকেলখনত এইখন জনভাইৰ প্ৰথমতে হুইলি শিকা চাইকেলখন ইয়াত আৰু জনভাই আগৰছে তো এতিয়া মানে আমি ভাবিছোঁ অলপমান মানে চাইকেল দুখন ভাল কৰিব লাগিব এইখন অলপ প্ৰব্লেম হৈছে পেডেলৰ তো সেইকাৰণে হেণ্ডেলৰ প্ৰব্লেম হৈছে তো এতিয়া বঢ়িয়াকৈ যাব লাগিব তো জামগুৰি চকত মানে বঢ়িয়াকৈ চাইকেলখন ভাল কৰি তো ডাইৰেক্ট আমি এতিয়া যাম ভূটান চাইডে যাম তো চাহ বাগিচালৈকে যাম তাতে যাই পেলাই বিন্দাছ অলপ ৰিল শ্বুট কৰিব লাগিব চাহ বাগিচা তাতে তো এতিয়া গৈছোঁ খুব ধুনীয়াকৈ জামগুৰি চক পাই গ'লোঁ সেইফালে এনেকৈ চাব পাৰে বঢ়িয়াকৈ তো মানে চাইকেলখন আমাৰ হেণ্ডেল অলপ প্ৰব্লেম দি আছে এইখনৰ MTBখনৰ তো এইখনৰ পেডেল পাত চাব পাৰে ইয়াত কামেই নাই মানে পেডেলখিনি মানে বঢ়িয়াকৈ লগাব লাগিব ইয়াত এনেকৈ দোকানখনত যায় লগাইছোঁ তো ঠিক লগোৱা হোৱাৰ ঠিক তেনেকৈ বঢ়িয়াকৈ মজাকৈ খুলি মাৰি যাম আৰু তো গাইজ ফাইনেলি এতিয়া ধুনীয়া লোকেশ্যন আহি গ'লোঁ তো মানে চাইকেলখিনি ঠিক কৰি আহিলোঁ কি কবি এইফালে জনভাই মানে হাতত গ্ল'ভছ মখা পিন্ধি আছে তো হেণ্ডেলপট মানে ভাল নহ'ল তো ইয়াত নাই মানে কি বুলি কয় আহিছে মানে ইয়াৰ মালটো নাই এইটো ঠিক কৰা বস্তুটো নাই তো এইখন চাইকেলত মানে বঢ়িয়াকৈ খুৱাই দিলোঁ পেডেল নিউ পেডেল তো এতিয়া হুইলি মাৰি ষ্টাৰ্ট কৰি দিম তো এনেই লাহে লাহে আৰু গাড়ী নাহিলেতো গাড়ী আহিলে মাৰিব নোৱাৰা এইফালে নতুন পেডেল লগাই দিলোঁ পূৰা চেক্সি লুক মানে জনভাই এইখনত প্ৰথম শিকিছিল দেই হুইলি মানে এইখনত প্ৰথম শিকিছিল তো এতিয়া মই এইখনত মাৰিম তো মই সেইখন থৈ আছোঁ ঘৰত তো এনেইতো মানে মই কালি আহিছিলোঁ তো জনভাই ঘৰতে আছোঁ তো সেইকাৰণে এতিয়া আমি ভূটানৰ চাইডে যাম বঢ়িয়াকৈ মজাকৈ তো এতিয়া যাব লাগে এতিয়া মানে জনভাই হুইলি শ্বুট কৰিব মই মাৰিম আপোনালোকে চাব বঢ়িয়াকৈ হয়নে নহয় হয় গৰম লাগিছে নেকি গৰমটো লাগছে অলপ চল না হয় নেকি দে পূৰা ৰ'দ চাব পাৰে পূৰা টুপিনা ফাটি যোৱা হেন দি আছে যেন ঠাণ্ডা বতৰ হ'লেও বেগটো লৈ ল চলো চলতে হে তো আপোনালোকে একদম চাব শেষলৈ रिएक्शन लेने वाला है लोगों की জুনে ধোৱা বহাগী নিশা মোহনা কুলিৰ মায়া ভৰা জোনাকী নিশা সুবাসী কমিলে গাইজ ফাইনেলি আমি মানে চাইকেল মানে কি বুলি কয় এইখন চাইকেল অলপ ঠিক কৰি ল'লোঁ তো এতিয়া মানে আমি কুমৰিঘাটা চক পাৰ হৈ অলপমান আগত আহি পালোঁ তো এইফালে এনেকৈ চাব পাৰে তো এতিয়া মানে বেলেগ ডাঙৰ ঘটনা এটা হৈ গ'ল তো গাইজ মানে ফাইনেলি কালা নদী পাই গ'লোঁ সেইফালে চাব পাৰে
আজি মানে ভূটানৰ পাহাৰখিনি মানে অলপ মানে চাব বেলেগ ভাল লাগছি কি ক'ম আৰু আহোঁতে ইয়াত নিচে শ্বৰ্ট ভিডিঅ' বনাম তো মানে কি ক'ম আৰু কি বিউটিফুল লাগিছে দেই ধুনীয়া তো মানে চাহ বাগিচালৈকে যোৱাৰ মানে চেষ্টা কৰিম মোটামুটি আৰু 15 কিলোমিটাৰমান আছে তো আমি 15 কিলোমিটাৰ মাৰিলোঁ চাইকেল তো এতিয়া গৈ আছোঁ এইফালে জনভাই গুলি মাৰি আছে চাব পাৰি এইফালে অ' মাই গড দেখো গাইছ स्पीड लगा लेफ्ट गाइस खतरनाक তো গাইছ আহি এনেকৈ টাংকি চক পাই গ'লোঁ তো এনেকৈ চাব পাৰে তো এতিয়া মানে বহুত পানী পিয়া লাগিছিল তো ইয়াৰ পৰা সেইখন দোকানৰ পৰা পানী লৈ লওঁ এতিয়া তো পানী খাব লাগে নে কিজন ভাই তামাম ভাগ লাগে আৰু মোটামুটি 10 কিলোমিটাৰমান যাব লাগিব তো বঢ়িয়াকৈ যাই থাকিম তো আপোনালোকে চাই থাকিব তো এটা মানে কি হ'ল আপোনালোকক দেখুৱাই আছোঁ চাই থাকক মানে মোবাইলটো অলপ মানে পৰিছিল পৰাৰ ফলত কি হ'ল দেখুৱাই আছোঁ তো গাইছ কি ক'ম মানে জনভাইৰ মোবাইলটো এনেকুৱা হালত হৈ গ'ল চাব পাৰে মানে মই ভিডিঅ' কৰি আছিলোঁ তো শুই থকাৰ সময়ত পৰি গ'ল এনেকৈ চাব পাৰে বেয়া লাগি গ'ল মানে মোৰ মোবাইল নহয় মই লৈ আছিলোঁ এইটো জনভাইৰ মোবাইলতে ভিডিঅ' কৰোঁ না মানে মোৰ মোবাইলটো ভাল নহয় সেইকাৰণে নকৰোঁ তো গাইছ মানে আজি পুৰা একদম যাত্ৰা অহাৰ পৰাই মানে অলপ বেলেগ কণ্ডিশ্যন হৈ আছে তো এইফালে চাব পাৰে মানে কি হৈ গ'ল চাকাটো মানে বেন হৈ গ'ল এইটো চাকাৰ চেন কৰি কেনে টানি ল'ব লাগে নহ'লে চেনখন নকৰে সেইকাৰণে ইয়াত উঠাই ল'লোঁ তো এইফালে কি ক'ম আৰু মানে মই ষ্টপি মাৰোঁতে পৰিছিল অলপ মানে এনেই অলপ লাহেকৈ পূৰাতে বেন হৈ গ'ল মানে এনেকৈ যোন লাগি আছে না এইটো মানে নামি গৈছে সেইকাৰণে এতিয়া মানে ঠিক কৰিব লাগিব পাছফালে দোকানখন আছে তো প্ৰথমবাৰ জানে আপোনালোকে কি হ'ল মানে মোবাইলটো পুৰি গ'ল পুৰি যোৱাৰ ফলত মানে কেমেৰাটোৰ বেক চাইডৰ কিবাখন গ্লাছ কভাৰখন মানে গ্লাছ যোনখন মানে গ্লাছ থাকে সেইখন ভাঙি গ'ল তো এইফালে মানে পাইছিলোঁ মানে ভূটান পালে অলপমান আগত দিলে পালোঁ হয় তো নাযাওঁ আৰু চাব গিছা তো এইফালে চাইকেলখন ঠিক কৰি কিবা খাই পেলাই বিন্দাছকৈ উভতি যাওঁ যাই পেলাই আৰু বেলেগ জেগাত যাব আছে তো মিৰাজ ভাইঘৰত যাব লাগিব কিবা বেলেগ কাম আছে আমাৰ যাই পেলাই মানে এতিয়া কি কৰিব বাৰু চাই লওঁ এতিয়া আপোনালোকে চাব পূৰা মৰম চেনেহ কৰিব কি কৰিব আৰু দুখৰ কপাৰ আজি গাইছ চাইকেলৰ অৱস্থা এনেকুৱা হৈ গ'ল মানে এতিয়া আমি ঠিক কৰিব লাগে মানে নামি আছে এইফালে লাগিছে চাকাটো বেকাৰ হৈছে নে মানে নামি আছে কিবাটো এই স্কেলডাল নামি আছে এইফালে হোটেলত সোমাইছিলোঁ এতিয়া পৰঠা খাম বুলি ভাবিছিলোঁ বহুত ভোক লাগি আছে એટલે জনভাই পুৰা মাৰি দিলা খাব লাগে ন খাই মেন তো আমি খাই লৈ বিন্দাছ কৰি যাওঁ গাইছ যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কৰি দিবা কমেণ্ট কৰি দিবা শ্বেয়াৰ কৰি এণ্ড ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি দিব নাপাহৰিব তো এনেকৈ আহি পালোঁ তো এতিয়া মানে গধূলি হৈ গ'ল তো কেমেৰা কোৱালিটি ভাল নহ'ব বুলি এই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু তো এইখিনি সমাপ্ত কৰোঁ লাভ ইউ অল আৰু নেক্সট ব্লগৰ লগ পাইছোঁ তাতে পাই